একচুৱেলি এইটো ইউনিভাৰ্চিটিৰ প্ৰগ্ৰাম হয়, আমি ইয়াত ছাপোৰ্ট কৰিছোঁ, কাৰণ তেনেকুৱা এটা প্ৰগ্ৰামৰ খুব দৰকাৰ আছিলে আমাৰ অঞ্চলত। দীৰ্ঘদিন ধৰি এটা ইনষ্টেবিলিটিৰ পিছত এটা পিচ আহিছে, তো তেনেকুৱা এটা ভাল পৰিৱেশ গঢ়িব লাগিব। আৰু সেইকাৰণে এই যে নলেজ ফেষ্টটো বডোলেণ্ড ইউনিভাৰ্চিটিত হোষ্ট কৰা হ'ল, ইয়াত 27 তাৰিখৰ পৰা 2 মাৰ্চলৈকে যিটো হ'বলৈ গৈ আছে, তাত অকল ভাৰতৰে নহয়, বিশ্বৰ বিভিন্ন দেশৰ স্কলাৰবিলাকে বিভিন্ন বিষয়ত মানে এক্সপাৰ্ট হিচাপে কাম কৰি থকা ব্যক্তিবিলাকে আহি ইয়াত উপস্থিত হ'ব। আৰু ইয়াত এটা নলেজ এক্সচেঞ্জ হ'ব। তেখেতসকলে আজিৰ তাৰিখত বিশ্বখন কেনেকৈ আগবাঢ়ি লৈ যাব বিচাৰে, মানৱ সমাজৰ কাৰণে বিভিন্ন বিষয়ত কেনেকৈ তেখেতসকলৰ আইডিয়াবিলাক, নলেজবিলাক কেনেকৈ দিব বিচাৰে, ইয়াৰ এটা এক্সচেঞ্জ এটা ইয়াত হ'ব 4 দিনীয়া। আৰু তাত ছায়েন্স এণ্ড টেকন'লজিৰ পৰা, এগ্ৰিকালচাৰৰ পৰা, পিচ বিল্ডিঙৰ পৰা লৈ সকলো বিষয় যিয়ে নেকি আজিৰ তাৰিখত মানৱ জাতিৰ উন্নয়নৰ কাৰণে বা মানৱ জাতিৰ শান্তিৰ কাৰণে প্ৰয়োজন, সেইখিনি লোৱা হৈছে। গতিকে এইটো ডাঙৰ এটা মাহল হ'ব। গতিকে বডোলেণ্ড ইউনিভাৰ্চিটি যিহেতু অসমৰ, সেইকাৰণে অসমৰ বাকী ইউনিভাৰ্চিটিসকলৰ লগত সম্পৰ্ক যোৱাৰ কাৰণে আৰু এটা প্ৰচাৰৰ কাৰণে আজিৰ পৰা ৰেলীটো যাব। এই ৰেলীটো গৈ আমাৰ লোৱাৰ আছামৰ, মিডিল আছামৰ ইউনিভাৰ্চিটিবিলাক টাচ কৰিব। আৰু তেজপুৰ ইউনিভাৰ্চিটি, ইয়াৰ পৰা অৰুণাচলৰ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিটো টাচ কৰি পেলাই এইটো মানে ডিব্ৰুগড়লৈ যাব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চব টাচ কৰি পেলাই 19 তাৰিখত ৰেলীটো আহি পাব। ইন দি মিড টাইম আমাৰ গেষ্ট ইনভাইটেশ্যন, কনফাৰ্মেশ্যন এইবিলাক চব হৈ গ'ল। আৰু একমডেশ্যনৰ কাৰণে কাম ফুল চুইঙত আৰম্ভ হৈ যাব। চ' আমাৰ যিটো ৱৰ্কিং গ্ৰুপ আছে, ৱৰ্কিং গ্ৰুপে খুব ভালকৈ কাম কৰি আছে। আমি আশা ৰাখিছোঁ এইটো বহুত ভাল এটা মেগা ইভেণ্ট হ'ব। আৰু ইয়াৰ পিছত আমাৰ অঞ্চলৰ পৰিৱেশটো যথেষ্ট পৰিৱৰ্তন হ'ব আৰু এটা পজিটিভ দিশত আমি আগবাঢ়ি যাব পাৰিম।